প্ৰথমটো খবৰ ৰাজ্যৰ 7খন দুৰ্ঘটনাপ্ৰবণ জিলালৈ ডিজিপিৰ কাৰা নিৰ্দেশনা দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলা ভিত্তিক একশ্যন প্লেন প্ৰস্তুত অসম আৰক্ষীৰ এই 7 জিলাৰ বিষয়টো পৰ্যবেক্ষণ কৰিব ডিজিপিয়ে সংশ্লিষ্ট জিলাৰ এছপিৰ পৰা ডিজিপিয়ে বিচাৰিছে প্ৰতিবেদন তালিকাত আছে নগাঁও বৰপেটা শোণিতপুৰ কামৰূপ জিলা ধেমাজি নলবাৰী আৰু কামৰূপ মেট্ৰত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে বা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ইতিমধ্যে সংগ্ৰহ কৰা হৈছে দুৰ্ঘটনাপ্ৰবণ জিলাকেইখনৰ সবিশেষ তথ্য কোন সময়ত দুৰ্ঘটনাসমূহ সংঘটিত হৈছে সেই বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে আৰু চিনাক্ত কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাপ্ৰবণ জনসমূহ তথ্য বিশ্লেষণৰ ভিত্তিত বিহিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা অসম আৰক্ষীৰ ডিজিপি জিপি সিঙৰ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব ৰাজ্যৰ পৰিবহণ বিভাগে সুৰাপান কৰি গাড়ী চলোৱা লোকৰ ক্ষেত্ৰতো লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু ট্ৰেফিক আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব অসম আৰক্ষী এই সাৱধানবাণী শুনাইছে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে ৰাজ্য চৰকাৰে চলাইছে উচ্ছেদ অভিযান আৰু এইবাৰ উচ্ছেদস্থলীত সংঘটিত হৈছে আন এক অঘটন প্ৰচণ্ড ৰ'দত ঢলি পৰি মৃত্যু সাৱটিলে এগৰাকী আৰক্ষী বিষয়াই প্ৰচণ্ড গৰমৰ মাজতে উচ্ছেদস্থলীত অঘটন প্ৰখৰ ৰ'দত ঢলি পৰিল এগৰাকী আৰক্ষী বিষয়া মায়ং থানাৰ এছআই দ্বিজেন বৰা ৰ'দত ঢলি পৰে প্ৰেছাৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে আৰু ঢলি পৰা দ্বিজেন বৰাক ততাতৈয়াকৈ লৈ অনা হয় TMCHলৈ আৰু TMCHলৈ অনাৰ পিছতেই মৃত্যু হয় দ্বিজেন বৰা নামৰ আৰক্ষী বিষয়াজনৰ পৰৱৰ্তী খবৰ বাংলাদেশৰ পৰা অহা হিন্দু বাঙালীক কোনেও অন্যায় কৰিব নালাগে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ্যকৰী হ'লে শেষ হ'ব অসমত বাস কৰা বাঙালী হিন্দুৰ সমস্যা হিন্দু বাঙালীক লৈ এইবাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ পৰা অহা হিন্দু বাঙালীক কোনেও অন্যায় কৰিব নালাগে সকলো হিন্দু বাঙালীক আমি আদৰি ল'ব লাগে হিন্দু বাঙালীক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় গোলামীৰ বাবে তেওঁলোক আহিছিল ভাৰতলৈ অসমত বাঙালীসকলক লৈ বহু অপবাদ দিয়া হয় শীঘ্ৰে উচ্চতম ন্যায়ালয়ৰ নঙলাৰ মাজেৰে কাই ভাৰতত ন্যায্যতা পাব কা কাৰ্যকৰী হ'লে শেষ হ'ব অসমত বাস কৰা বাঙালী হিন্দুৰ সমস্যা অসমীয়া আৰু বাঙালীৰ মাজত থাকিব লাগিব সমন্বয় এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জুনজুনালী বৰুৱাৰ মৃত্যু মৰিগাঁও সমষ্টিৰ পৰা 3বাৰকৈ বিধায়িকা হিচাপে প্ৰতিনিধিত্ব কৰা তথা মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী জুনজুনালী বৰুৱাৰ মৃত্যু প্ৰায় এমাহ ধৰি GMCHত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে পুৱা 7 বজাত ইহ সংসাৰ ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে সভানেত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ মৰিগাঁও জিলাতে শোকৰ ছাঁ পৰে 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী আৰু অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব আছিল জুনজুনালী বৰুৱা বৰুৱানীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰে তেখেতৰ মৃত্যুত কংগ্ৰেছ দলৰ লগতে সমাজৰ এক অপূৰণীয় ক্ষতি বুলি মত পোষণ কৰে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পৰৱৰ্তী খবৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRCক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত বাস কৰা হিন্দু বাঙালীয়ে পাব লাগিব ন্যায় NRCক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এই অভয়বাণী NRCক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ NRCৰ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলাব মুখ্যমন্ত্ৰীয়ে অসমত বাস কৰা হিন্দু বাঙালীয়ে পাব লাগিব ন্যায় NRCক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এই অভয়বাণী NRCৰ বায়'মেট্ৰিকত কেৱল বাঙালীৰ নামে অন্তৰ্ভুক্ত হোৱা নাই 3 লাখ অসমীয়া লোকৰ নামো বায়'মেট্ৰিকত বন্ধ হৈ আছে নাহৰকটীয়া ডিব্ৰুগড়ৰ উপৰিও বঙাইগাঁৱৰ কোচ ৰাজবংশী লোকসকলৰ নামো বায়'মেট্ৰিকৰ পৰা বঞ্চিত হৈ আছে
এই সমস্যা দূৰ কৰাৰ বাবে মই প্ৰচেষ্টা চলাম, এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, লিবিয়াত 23জন আইএছ উগ্ৰপন্থীক মৃত্যুদণ্ড আৰু 14জনক যাৱজ্জীৱন কাৰাদণ্ড। লিবিয়াৰ এখন আদালতে হত্যাকে ধৰি বিভিন্ন অপৰাধত আইএছ অৰ্থাৎ ইছলামিক ষ্টেটৰ 23জন উগ্ৰপন্থীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও 14জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু 14জনক বিভিন্ন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে আদালতে এই ৰায়দান ঘোষণা কৰে।